নমস্কাৰ বন্ধুসকল, মোৰ এই NK Tech Assam ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে। আপোনালোকৰ হয়তো সকলোৰে হাতত একোখন আধাৰ কাৰ্ড আছে নিশ্চয়, গতিকে সেই আধাৰ কাৰ্ডৰ বিষয়তে আজি আমি কথা পাতিম। আপোনালোকে ডিসপ্লেত ভালদৰে মন কৰক। আপোনালোকৰ হাতত বৰ্তমান যিখন আধাৰ কাৰ্ড আছে এইখনেই নহয় জানো? এইখন এখন একেবাৰে পাতল পেপাৰ হয়। এই পাতল পেপাৰখনৰ ওপৰতে আপোনালোকক প্ৰিণ্ট আউট কৰি পেলাই পোষ্ট অফিচৰ দ্বাৰা আপোনালোকক পঠিয়াই দিছে ঘৰলৈ। কিন্তু আজি আমি কথা পাতিম PVC আধাৰ কাৰ্ডৰ বিষয়ে, য'ত আপোনালোকৰ সেই PVC আধাৰ কাৰ্ডখন প্লাষ্টিকৰ থাকিব। আপোনালোকৰ যেনেকুৱা ধৰক পান কাৰ্ডখন যেনেকুৱা আপোনালোকৰ প্লাষ্টিকৰে গঠিত, বা আপোনালোকৰ ভোটাৰ কাৰ্ডখন চাব পাৰে, ভোটাৰ কাৰ্ডখনো আপোনালোকৰ প্লাষ্টিকৰে গঠিত। সেইখন কাৰ্ড কেতিয়াও ভাঙি নাযায় হঠাৎ বা নষ্ট নহয়, আপোনালোকে য'তে ত'তে ল'বও পাৰে। গতিকে আধাৰ কাৰ্ডৰো তেনেকুৱা এখন অৰিজিনেল PVC আধাৰ কাৰ্ড আছে, য'ত আপোনালোকে প্লাষ্টিকৰ দৰে সম্পূৰ্ণ পান কাৰ্ডখন আপোনালোকৰ যেনেকুৱা তেনেকুৱা আপোনালোকে তাত দেখা পাব, বা আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব অনলাইনতে। PVC আধাৰ কাৰ্ডখন হ'ল এনেকুৱা ধৰণৰ, আপোনালোকে ডিসপ্লেত মন কৰক, মই দেখুৱাই দিছোঁ আপোনালোকক। এনেকুৱা ধৰণৰ হ'ব PVC আধাৰ কাৰ্ডখন। গতিকে আপোনালোকে এইখন অনলাইনত এপ্লাই কৰিব পাৰে, এপ্লাই নহয়, অৰ্ডাৰ কৰিব পাৰে। গতিকে আপোনালোকে কেনেকৈ অৰ্ডাৰ কৰিব, কিমান টকা খৰচ হ'ব, সকলোখিনি আপোনালোকক মই ইয়াতে দেখুৱাই দিম আজিৰ ভিডিঅ'টোত। গতিকে আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিব, স্কিপ নকৰাকৈ, তেতিয়াহে বুজি পাব। যিসকলে অৰ্ডাৰ কৰিব বিচাৰে তেওঁলোকে অৰ্ডাৰটো কৰি ল'ব পাৰে। এইখন এখন বহুত ভাল আৰু ধুনীয়া কাৰ্ড হয়। গতিকে অৰ্ডাৰ কৰিবলৈ হ'লে আপোনালোকে ইয়াতে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। মই যিহেতু ক্ৰম ব্ৰাউজাৰ আছে মোৰ মোবাইলত, ক্ৰম ব্ৰাউজাৰ অপেন কৰিছোঁ। তাৰপিছত গুগলত যাব আপোনালোকে। গুগলত ইয়াতে আপোনালোকে টাইপ কৰি দিব UIDAI বুলি, তাৰপিছত আপোনালোকে চাৰ্চ কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকে একেবাৰে ওপৰত দেখা পাইছে এইটো লিংক আহিছে, ইয়াত এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব UIDAI। তাৰপিছত এণ্টাৰ প্ৰেছটো এনেদৰে আপোনালোকে দেখা পাব। ইয়াতে লেংগুৱেজটো চিলেক্ট কৰিব লাগিব। ইয়াতে আপোনালোকে ইংলিছ লেংগুৱেজটো চিলেক্ট কৰি ৰাখিলে বেটাৰ হ'ব, গতিকে ইংলিছ লেংগুৱেজটো আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত এণ্টাৰ প্ৰেছটো আপোনালোকে এনেকৈ দেখা পাব। ইয়াতে কেইটামান অপশ্যন আছে, আপোনালোকে ইয়াতে দেখা পাইছে বুক এণ্ড এপইণ্টমেণ্ট, চেক, আধাৰ ষ্টেটাছ, এনেকৈ আপোনালোকে কেইটামান অপশ্যন দেখা পাব। ইয়াতে 4 নম্বৰ অপশ্যনটো আপোনালোকে মন কৰক, অৰ্ডাৰ আধাৰ PVC কাৰ্ড বুলি ইয়াতে অপশ্যন এটা আছে, সেই অপশ্যনটোত ওপৰত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এণ্টাৰ প্ৰেছটো আপোনালোকে এনেকৈ দেখা পাব। ইয়াতে আপোনালোকে ওপৰত মন কৰিব লগইন বুলি এটা অপশ্যন আছে, লগইন অপশ্যনটো ক্লিক কৰি দিব আপোনালোকে। তাৰপিছত ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰিব লাগিব, এণ্টাৰ আধাৰ বুলি যি আছে ইয়াতে। মই আধাৰ কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰি আছোঁ ইয়াতে আপোনালোকক দেখুৱাৰ কাৰণে। তাৰপিছত তলত আপোনালোকে ইয়াতে কেপচা কোডটো বহাই দিব ধুনীয়াকৈ, যেনেকৈ আছে, কেপিটেল থাকিলে কেপিটেল, স্মল থাকিলে স্মল। তাৰপিছত ইয়াতে চেণ্ড OTP বুলি এটা অপশ্যন আছে, সেই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। চেণ্ড OTPত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা OTP আহিব। OTPটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। যিটো ফোন নম্বৰ ৰেজিষ্টাৰ হৈছে আধাৰ কাৰ্ডৰ লগত, সেই নাম্বাৰটোত OTP আহিব। তাৰপিছত তলত দেখা পাইছে লগইন বুলি এটা অপশ্যন আছে, লগইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এণ্টাৰ প্ৰেছটো আপোনালোকে এনেকৈ আহিব। ইয়াতে কেইটামান অপশ্যন খোলা খাব, দেখা পাব আপোনালোকে অপশ্যনকেইটা। ইয়াতে 2 নম্বৰ অপশ্যনটো আপোনালোকে মন কৰক, অৰ্ডাৰ আধাৰ PVC কাৰ্ড বুলি অপশ্যন এটা আছে 2 নম্বৰত, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত এণ্টাৰ প্ৰেছটো এনেকৈ আহিব। আপোনালোকৰ আধাৰ কাৰ্ডত যি এড্ৰেছ আছে বা তথ্য আছে সেইখিনি আপোনালোকৰ সন্মুখত আহিব। ইয়াতে মোৰ ফটো আহিছে, মোৰ নাম আহিছে, এড্ৰেছখিনি সম্পূৰ্ণ আহিব ইয়াতে। তো এড্ৰেছখিনি সম্পূৰ্ণ আহিব। তাৰপিছত তলত আপোনালোকে মন কৰিব নেক্সট বুলি আছে তলৰ কৰ্নাৰত ৰাইট চাইডে, তাত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত নেক্সট এণ্টাৰ প্ৰেছটো এনেকৈ আহিব। ইয়াতে লিখা আছে আপোনালোকে এই PVC আধাৰ কাৰ্ডখন অনলাইন অৰ্ডাৰ কৰিবলৈ হ'লে 50 টকা এটা চাৰ্জ দিব লাগিব। গতিকে আপোনালোকে 50 টকা এটা পে'মেণ্ট ইয়াতে কৰিব লাগিব অনলাইনত। তো পে'মেণ্টটো কৰিবলৈ হ'লে আপোনালোকে তলত দেখা পাইছে বক্সত ইয়াতে কিছুমান ডিছক্লেমাৰ লিখা আছে। তাৰপিছত লেফ্ট সাইডে এটা টিক চিন দেখা পাইছে আপোনালোকে ৰাইট চিনৰ,
সেই ৰাইট চিনটোত আপোনালোকে ক্লিক কৰি দিব ইয়াতে। তাৰপিছত তলৰ ফালে দেখা পাইছে কৰ্নাৰত আপোনালোকে ৰাইট চাইডে মেক পেমেণ্ট বুলি এটা অপশ্যন আছে। মেক পেমেণ্ট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইণ্টাৰফেচটো এনেকৈ আহিব। ইয়াতে আপোনালোকে পেমেণ্টটো কৰিব লাগিব। আপোনালোকে পেটিএমৰ সহায়তো পেমেণ্টটো কৰিব পাৰে, গুগল পে'ৰ সহায়তো আপোনালোকে পেমেণ্টটো কৰিব পাৰে, ফোনপে'ৰ সহায়তো আপোনালোকে পেমেণ্টটো কৰিব পাৰে, বা আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ সহায়তো আপোনালোকে পেমেণ্টটো কৰিব পাৰে, বা নেট বেংকিঙৰ সহায়তো আপোনালোকে পেমেণ্টটো কৰিব পাৰে। গতিকে আপোনালোকৰ যিটো সুবিধা হয় সেইটো পদ্ধতিৰে আপোনালোকে পেমেণ্টটো ইয়াতে কৰি দিব। আৰু পেমেণ্টটো কৰাৰ পাছত আপোনালোকে বাকী কাম একো কৰিব নালাগে। আপোনালোকৰ কামখিনি সম্পূৰ্ণ হৈয়ে গৈছে, অনলি পেমেণ্টটো কৰিব বাকী আছে। মই এতিয়া পেমেণ্টটো নকৰোঁ, কাৰণ মোৰ অলৰেডি আধাৰ PVC কাৰ্ডখন মোৰ অলৰেডি আছেই, মোৰ হাতত আছে অলৰেডি, মই আগতেই অৰ্ডাৰ কৰিছোঁ। গতিকে মই এতিয়া নকৰোঁ। আপোনালোকে অৰ্ডাৰ কৰি দিব, যাক লাগে, যোনে বিচাৰিছে তেওঁলোকে কৰিব পাৰে অৰ্ডাৰটো। তো ইয়াতে আপোনালোকৰ এইটোৱে লাষ্ট কাম আছিল। ইয়াৰ পাছত আপোনালোকে একো কাম কৰিব নালাগে, খালি আপোনালোকে পেমেণ্টটো কৰিলে হ'ল। পেমেণ্টটো কৰাৰ পিছত আপোনালোকৰ অৰ্ডাৰটো ছাকচেছফুল একদম কমপ্লিট হৈ যাব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু কাষতে থকা বেল ঘণ্টাটো দবাই দিব, যাতে এনেকুৱা ভিডিঅ'বোৰ আপোনালোকে পাই থাকে ন'টিফিকেশ্যনবোৰ। তো ধন্যবাদ।